আহিছোঁ ক'ত যাম দেখুৱাম পিছত যাই আছে আমাৰ ফুটপাতে খোজকাঢ়ি আহি আছোঁ ইফালে বৰষুণ পাহাৰৰ ওপৰত মন্দিৰ আছে মন্দিৰ আগমন আমাৰ লগত আহিছে বন্ধু দুজন আৰু আমি দুজন এই আগৰ ফালে যাই আছে তাৰমানে বেয়া একেবাৰে দেখছি না এয়া ৰঙা মাটি একদম বেয়া খোজকাঢ়ি আহি আছোঁ ভঙে যাই আছা মই যাবই পৰা নাই ভাগৰ লাগি গৈছে ইমান ওপৰত মন্দিৰ কিমান ওপৰত মন্দিৰ আছে বাপৰে ভাগৰ লাগি গৈছে মন্দিৰ আহি পালোঁ আমি ইয়াতে চেণ্ডেল থ'ব লাগিব এয়া মন্দিৰ কিন্তু ইয়াত কোনো নাই একদম নিৰল নিস্তব্ধ এয়া দেখিছেনে ভাগৰ লাগি গৈছে একেবাৰে এয়া মই দেখাই দিছোঁ এয়া দেখিছেনে শিলতে লেখাই আছে ওম নম শিৱায় দেখাই আছোঁ ৰ'বা এই ফাৰ্ষ্ট আহিছোঁ দেই মন্দিৰটোত আমি ভৰি চৰি ধুই লওঁ মন্দিৰটোত তাৰপিছত চাকি ধূপ জ্বলাম কেনেকুৱা লাগিছে জেগাখিনি কেনেকুৱা লাগিছে ভাল লাগছে না ভৰি ধুই লওক ভৰি ধুই লওক ইফালে ধৰি থাকাম ওম নম শিৱায় পানী কিন্তু বহুত তলত আছে কি কৈছে এয়া শিৱলিংগ আৰু ইফালে এয়া বাবাৰ এই দুখন চৰণ দেখিছেনে এয়া বেলপাত দি থৈ দিছে কেনেকুৱা লাগিছে চাই জনাব আমি অহা নাই এয়াই ফাৰ্ষ্ট সুধি মানুহ সুধি আহিছোঁ দেখিছেনে শিলেদি আৱৰি ধৰি আছে চাইৰ বেৰটো চাওকচোন সুদা শিল আমি মানে এটা ভিডিঅ' পাইছিলোঁ ভিডিঅ'টো পাই কিনে চাই আমি আজি মানুহ সুধি বাবাৰ ওচৰত আহি পালোঁ ফটো তাত ব্যস্ত হৈ আছে দেখছি না দেখছি ফটো মাৰিবা ধৰছি ধুম ফটো আৰু আমাৰ দস্তি এইফালে ফোন কৰি আছে যদি কোনোবা আহে সুধি আমাৰ নিচিনাকে আহি থাকিব খুব ভাল লাগছে কিন্তু জাগাখিনি আহি পেলাই
Bapak Dumburu. মেইন মন্দিৰত মানে গোটেই চাকি জ্বলাব নিদিয়ে, সেইকাৰণে ইয়াতে আমি দুখনমান জ্বলাইছোঁ আৰু তাতে মূল চাকি কৰি দিছোঁ আৰু বাবাৰ ওচৰত। শিৱ বাবাক ভালকে ভাবক যাতে সোনকালে বিয়াখন হয় আপোনাৰ। বাবা যাতে আঞ্জামৰ সৎগতি লগে দিবা পাৰব। বাবাৰ বাঘৰ জাল আছে। যে মন্দিৰটোত আহি খুব ভাল লাগছে। গোটেইখিনি বস্তু মানে শিলৰে হয়। মন্দিৰত আছো।
চৰণটোতো দেখা পাইছে আৰম্ভ কৰোঁ এইটো কৰিব লাগিব নে এইটো হ'ল এইটো চৰণটো দেখা পাইছে চৰণ আপোনালোকে। দেখিছোঁ আপুনি আৰু বাবাৰ যিটো কাপোৰটো কাপোৰ আপোনালোকে চাব পাৰে এইটো বস্তুটো গোটেইখিনি দেখিছোঁ বাবাৰ কাপোৰৰ দৰে হেৰি হৈ আছে ঠিক আছে গণেশৰ ভগৱানটো চাব এইটো আপোনালোকে চাব অলপ হেৰি কৰি আছে। দেখিছোঁ তো আমি আৰু এটা বস্তু লক্ষ্য কৰিছোঁ আজি শাওণ মাহৰ ভিতৰত আমি যদিও 1992 চনত যদি বস্তুটো পাইছিলোঁ আমি তথাপি ইমান এটা গুৰুত্ব দিয়া নাছিলোঁ বা এই বস্তুকেইটা চোৱা নাছিলোঁ তো এই বস্তুটো দেখা পাইছে ন আপোনালোকে এই বস্তুটো চাওকচোন ইয়াৰ পৰা আপোনাৰ এইটো নেজডালৰ নিচিনা হৈ পেলাই সিফালে পঞ্চমুখীয়া সৰ্পৰ দৰে হেৰি হৈ আছে ঠিক আছে দেখা পায় পুৰা মানে চিনি পায় আৰু পায়। বস্তুখিনি চিনি পায় তো তাৰপিছত আপোনাৰ এই নিজৰাটো যিটো বৈ আছে সেই নিজৰাটো আপোনাৰ আমাৰ খৰালি মাহত পানী খাবৰ কাৰণে যদি নোহোৱা হৈ যায় তথাপি এই নিজৰাটো এনেকৈ এয়া গাইজ দেখিছেনে চাওকচোন কি ধুনীয়া এটা মানে নিজৰা এয়া শিলৰ একদম পুৰা হেৰি দি আছে তলৈ দিয়ে নিজৰাটো কি ধুনীয়া মানে এটা পৰিৱেশ আৰু মানে মন্দিৰটোৰ আৰু আপোনাৰ আমাৰ মণিকোটটো বনাব লগা হৈ থকা নাই মণিকোটটো প্ৰকৃতিৰ সৃষ্টি বনাই পেলাই থৈ দিছে আপোনালোকে চাব পাৰে ক'তো আপোনাৰ ইয়াত পোষ্টাৰ হেৰি নাই আহি পেলাই ভাল লাগিছে মানে মন্দিৰটো মানে একদম শিলে দিয়ে মানে আৱৰি আছে না বেছি ভাল লাগিছে সেইকাৰণে আৰু গোটেইখিনি বস্তু মানে শিলৰে গোটেইখিনি দেখা পোৱা গৈছে আপোনাৰ এটাৰ ওপৰত আন এটা হেৰি হৈ আছে তো আপোনাৰ ওপৰেদি এটা শিল বাগৰি আছে আপোনাৰ এইটো মোটামুটি আপোনাৰ 50 ফুট 60 ফুট দূৰ আছে জেগাটো ইয়াত চিলিম 4-5জন মানুহৰ চিলিম থিয় দি যাব পাৰিছে তো আমাৰ শিৱনগৰবাসী নামনি শিৱনগৰবাসী ৰাইজক মোৰ ফালৰ পৰা অশেষ ধন্যবাদেই দিওঁ আমাৰ ইয়াত যিকেইটা মানুহ আছে সেইকেইটা সকলোৱে শ্ৰমদান কৰি আজি এই পৰ্যায়লৈকে আহিছে বিশেষকৈ আমাৰ যিজন মন্দিৰ কমিটিৰ সভাপতি তেখেত আমাৰ শিৱনগৰ নহয় লেচু বাগানৰ তেখেত তো লেচু বাগানৰ আপোনাৰ তেখেতক আমি এতিয়া মানে কি আজীৱনৰ কাৰণে আমি আপোনাৰ নামনি শিৱনগৰ বুলি কয় মানে আমিও মানে আহিছো মন্দিৰটো পালো আমি নিউজত পাইছো মানে নিউজত পাই আমি লগে লগে চেক কৰি থৈছো চেক কৰি থৈ আজি মানে এই নিউজৰ ভিডিঅ' চাই চাই মানে আমি মন্দিৰ বিচাৰি ওলাইছো ভাল লাগিল আহি কিনে পৰিৱেশটো বহুত ভাল আৰু মানে শান্তিৰ পৰিৱেশ আৰু আৰু আপোনাৰ আজি যিজন আজীৱন সভাপতি তেখেতে ক'ৰ পৰা ডনেশ্যন আনি মেলি পেলাই আজি এইখিনি পৰ্যায় গৈছে যদি 1992 চনত যদি পাইছিলে আপোনাৰ লিংগটো 1994 চনত সুন্দৰ বৰ্মনে দিছিলে তো তেখেতে এই লিংগটো দিয়াৰ পিছত আপোনাৰ বহুত কৈছে আমাৰ কোনো বেকগ্ৰাউণ্ডত মানুহ নথকাৰ কাৰণে আজি যিটো আমাৰ ভাৰতবৰ্ষত আপোনাৰ চৰণযোৰ তেনেকুৱা নাই কিন্তু আমি তেনে কাষত পাইছোঁ কিন্তু সেই বস্তুটো আমি সকলো ৰাইজে মানে কি আওকালি ৰাখিবৰ কাৰণে খোলাত ৰাখি থবৰ কাৰণে বিচাৰোঁ এইখিনি বস্তু তো আমি মাননীয় মুখ্যমন্ত্ৰীলৈ আমি দৰখাস্ত দিছোঁ আমাৰ ৰাস্তা একেবাৰে বেয়া আমি যিমানখিনি পাৰিছোঁ তো ৰাইজে সিমানখিনি চেষ্টা কৰিছে ভাল কৰিবৰ কাৰণে আৰু কৰিছোঁ সেইখিনি আহক আপোনালোকক আৰু কোনোবা মন্দিৰটো চাই পেলাই কোনোবা যদি কিবা দিয়ে যোগ কৰে যদি আমিও এনেকৈ বিচাৰি বিচাৰি আজি আহিলোঁ মন্দিৰটো পালোঁ চাই খুব ভাল লাগিল আৰু বিশেষ কাৰণো কি ক'ম ক'লোঁ আৰু আহিব দেই মন্দিৰটোত কোনে কোনে মোৰ ভিডিঅ' চাই মানে মন্দিৰটোত আহি খুব এটা মানে মজা আৰু এনেকুৱা মজা মন্দিৰ মই মানে ক'তো দেখা নাই আৰু আজি খুব ভাল লাগিছে মানে মন্দিৰটোৰ ভিতৰত মানে
শিলেদিয়ে চবখিনি বস্তু মানে আৱৰি আছে, সেইকাৰণে খুব ভাল লাগিছে মানে। কিন্তু পূজাৰী অইনদিনা থাকে, আজি নাই বিশেষ, তথাপি আমি আজি আহি ধূপ চাকি জ্বলাইছোঁ। আৰু যোনজন মানুহ মানে মন্দিৰটো সেই কৰি আছে, সেই মানুহজন আহিলে আৰু আমি ফোন চোন কৰিলোঁ, মাতিলোঁ, ফোন চোন কৰি মাতাৰ কাৰণে আৰু আহিলে আৰু আমাক বস্তুখিনি গোটাখিনি ক'ত কি আছে মানে আমাক দেখুৱাই দিছে। শিৱৰাত্ৰিত আহিব। আমাৰ বহুত মানে বহুত ইয়াতে